নমস্কাৰ বন্ধুসকল, প্ৰাঞ্জল পোল্ট্ৰি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই অটো ডিংকাৰৰ বিষয়ে জনাবলৈ আগবাঢ়িছো। এইটো আপোনালোকে দেখিছে অটো ডিংকাৰ, আৰু অটো ডিংকাৰটো কি ধৰণে ফিটিং কৰে, ইয়াৰ দাম কিমান, সবিশেষ মই এই ভিডিঅ'টোত জনাম। প্ৰথমে চাই লওঁ আহক অটো ডিংকাৰটো কেনেকৈ ফিটিং কৰে। তেন্তে আহক এই ডিংকাৰটো কেনেকৈ ফিটিং কৰে আৰু ইয়াৰ প্ৰাইচ কিমান সবিশেষ জানো। প্ৰথমে আমি ডিংকাৰটো কি ধৰণে ফিটিং কৰে জানি লওঁ আহক। প্ৰথমে এইটো যে দেখিছে, এইটো আপোনাৰ কি হয়, ইয়াত আপোনাৰ বেলেঞ্চৰ কাৰণে দিয়া হৈছে। এইটো বেলেগ একো দৰকাৰ নাই বাৰু, তথাপিতো এইটো নাথাকিলে কি হ'ব, এইটো আনবেলেঞ্চ হৈ যাব আৰু পানীটো পৰি যাব। সেইকাৰণে কি কৰিব লাগে, এইটোত পানী নতুবা বালি ভৰাই লৈ এইধৰণে এইটো মাৰি দিব লাগিব। আৰু এনেকৈ মাৰিলে কি হ'ব, গধুৰ হৈ যাব। আৰু তেতিয়া মানে কি, ব্ৰইলাৰবিলাকে যদি খুন্দাও মাৰি দিয়ে নিহিলে, আৰু নহ'লে পানীটো পৰি যাব আপোনাৰ। এইটো এনেকৈ মাৰি লৈ পানী ভৰাই বা বালি ভৰাই মাৰি লৈ ইয়াৰ ওপৰত এইটো এনেকৈ দি দিব লাগিব। তাৰপিছত তেতিয়া ইয়াৰ ৰছীডাল লৈ ওলমাই দিয়া মাত্ৰ এইটো মানে গধুৰ হৈ যাব, যিহেতু এই বগা অংশটোত পানী বা বালি সোমাই থাকিব, গতিকে এই ধৰণে গধুৰ হৈ থাকিব। আৰু ইয়াত মেইন বস্তুটো লগাবলৈ আছে, য'ৰ পৰা পানী পৰিব আচলতে এইটো দেখিছে আপোনালোকে। এইটো ইয়াত লগাই লৈ কেনেকৈ লগাইছোঁ চাওক, এইটো ইয়াত এটা ফুটা আছেই, গতিকে এইটো এনেকৈ কৰি ইয়াত লগাই লৈ এই ঘাটকেইটা যে দেখিছে, এই ঘাটটোত এইটো সোমোৱাই পকাই দিব লাগিব। এইটো অলপ হেঁচি পিনে এনেকৈ এইটো এনেকৈ পকাই দিলেই হৈ গ'ল। এতিয়া চাওক, এইটো হেঁচি পিনে পকাই দিলোঁ, এই ধুনীয়াকৈ ঘাটত লাগি ধৰিলে। আৰু এনেকৈ লাগি ধৰাৰ পিছত এইফালেও এইটো ঘাটত লাগি ধৰিলে ধুনীয়াকৈ। আৰু এইটো এনেকৈ দাঙি পিনে আপোনাৰ এইটো অটো ডিংকাৰ ফিটিং হৈ গ'ল, অটো ডিংকাৰ ফিটিং। আৰু ইয়াৰ প্ৰাইচটো আপোনাৰ ইয়াৰ কোৱালিটি চাই আছে। আপোনাৰ ইয়াত 3-4মান কোৱালিটি পায় এই অটো ডিংকাৰৰ। আপোনাৰ 280 টকাৰ পৰা আৰম্ভ কৰি 350 টকালৈকে আপোনাৰ অটো ডিংকাৰ পাব। আৰু এইটোৰ দাম আপোনাৰ মই 340 টকা দি আনিছোঁ এটাত। গতিকে আপোনালোকে যোনটো ভাল পায়, কেনেকুৱা কোৱালিটি ভাল পায়, সেইধৰণে আপোনালোকে আনিব পাৰে। গতিকে অটো ডিংকাৰৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এই ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈও পাই থাকিব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।